জয় আই অসম মোৰ ইউটিউব ফেমিলি আসসালামু আলাইকুম নমস্কাৰ আপোনালোকক মোৰ ইউটিউব চেনেল ইউটিউব ইনফৰ্মাৰ 2021 লৈ স্বাগতম জনাইছো নতুন ভিডিঅ' এটালৈ আপোনালোকক স্বাগতম জনাইছো আৰু আপোনালোকে চাই আছে ইউটিউব ইনফৰ্মাৰ 2021 লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব IOCL এপ্ৰেন্টিছ ৰিক্ৰুটমেন্ট 2068 টা ভ্যাকেন্সি আবেদনৰ অন্তিম তাৰিখ 12/11/2021 গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ স্টাৰ্ট লেটস প্লে টেকনিচিয়ান এণ্ড ট্ৰেড এপ্ৰেন্টিছ নতুন পদ মুকলি হৈছে এখন অইলৰ ছবি দেখাইছো এখন অইলৰ ছবি কোন ৰিফাইনাৰীত আবেদন কৰিব পাৰিব চাওঁ আহক ল্যাপটপটো অন কৰি দিছো আৰু স্ক্ৰিনখন চাওক গুৱাহাটী বাৰুৱানী গুজৰাট হালদিয়া মথুৰা পানীপথ ৰিফাইনাৰী এণ্ড পেট্ৰকেমিকেল কমপ্লেক্স PRPC ডিগবৈ বঙাইগাঁও এণ্ড এতিয়া আমি মোবাইলৰ স্ক্ৰিনখনত চাওঁ IOCL এপ্ৰেন্টিছ ৰিক্ৰুটমেন্ট 2021 পাৰাদীপ প্ৰথম 1 নম্বৰ পদটো চাওঁ ট্ৰেড এপ্ৰেন্টিছ এটেন্ডেন্ট অপাৰেটৰ কেমিকেল প্লান্ট ডিসিপ্লিন কেমিকেল পোস্ট আছে আপোনাৰ 488 টা এডুকেশনাল কোৱালিফিকেশন কি লাগিব 3 years BSc ফিজিক্স ম্যাথমেটিক্স আৰু কেমিষ্ট্ৰি আৰু ইন্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰি হ'ব লাগিব 2 নম্বৰ পোষ্টটো চাওঁ ট্ৰেড এপ্ৰেন্টিছ ফিটাৰ ডিসিপ্লিন মেকানিক্যাল পোস্ট আছে 205 টা এডুকেশনাল কোৱালিফিকেশন মেট্ৰিক উইথ 2 years ITI ফিটাৰ কোর্স 3 নম্বৰ পদটো চাওঁ ট্ৰেড এপ্ৰেন্টিছ বয়লাৰ ডিসিপ্লিন মেকানিক্যাল পোস্ট আছে 80 টা এডুকেশন কোৱালিফিকেশন 3 years BSc লগতে কেমিষ্ট্ৰি ফিজিক্স ম্যাথমেটিক্স ইন্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰি হ'ব লাগিব 4 নম্বৰ পদটো চাওঁ টেকনিক্যাল এপ্ৰেন্টিছ ডিসিপ্লিন কেমিকেল পোস্ট আছে এডুকেশনাল কোৱালিফিকেশন 3 years ডিপ্লোমা ইন কেমিকেল ইঞ্জিনিয়াৰিং and refinery and petrochemical to sahok technical apprentice discipline mechanical post ase 237 ta educational qualification 3 years diploma in mechanical engineering 6 number post to sahok technical apprentice discipline ইলেক্ট্ৰিকেল পোস্ট আছে 285 টা এডুকেশনাল কোৱালিফিকেশন 3 years ডিপ্লোমা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং 7 নম্বৰ পদটো চাওক টেকনিক্যাল এপ্ৰেন্টিছ ডিসিপ্লিন ইনস্ট্ৰুমেন্টেশন পোস্ট আছে 170 টা এডুকেশনাল কোৱালিফিকেশন 3 years ডিপ্লোমা ইন ইণ্ডাষ্ট্ৰিয়েল instrumentation and electronic instrumentation and control engineer 8 নম্বৰ পোষ্টটো চাওক টেকনিক্যাল এপ্ৰেন্টিছ সেক্ৰেটাৰিয়েল অ্যাসিস্ট্যান্ট পোস্ট আছে 69 টা এডুকেশনাল কোৱালিফিকেশন 3 years BA BSc আৰু BCom হ'ব লাগিব 9 নম্বৰ পোষ্টটো চাওক ট্ৰেড এপ্ৰেন্টিছ একাউন্টেন্ট পোস্ট আছে 32 টা এডুকেশনাল কোৱালিফিকেশন 3 years BCom হ'ব লাগিব 10 নম্বৰ পদটো চাওক
ট্ৰেড এপ্ৰেণ্টিছ, ডাটা এণ্ট্ৰি অপাৰেটৰ, ফ্ৰেছাৰ এপ্ৰেণ্টিছ, পোষ্ট আছে 53টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন ক্লাছ 12 পাছ। 11 নম্বৰ পদটো চাওঁ আহক, ট্ৰেড এপ্ৰেণ্টিছ, ডাটা এণ্ট্ৰি অপাৰেটৰ, স্কিল চাৰ্টিফিকেট হোল্ডাৰ্ছ, পোষ্ট আছে 41টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন ক্লাছ 12 পাছ উইথ স্কিল চাৰ্টিফিকেট হোল্ডাৰ ইন ডমেষ্টিক এণ্ট্ৰি অপাৰেটৰ। এতিয়া কোন ৰিফাইনেৰীত কিমানটা ভেকেঞ্চি আছে সেইটো চাওঁ আহক। ভেকেঞ্চি নাচাম। হেছটেগ গুৱাহাটী ৰিফাইনেৰী কিমানটা পোষ্ট আছে 147টা। হেছটেগ ডিগবৈ ৰিফাইনেৰী 178টা। হেছটেগ বঙাইগাঁও ৰিফাইনেৰী 181টা। এতিয়া বয়সৰ সময়সীমাটো জানি লওঁ আহকচোন। আদাৰ ক্ৰাইটেৰিয়া অফ IOCL এপ্ৰেণ্টিছ ৰিক্ৰুইটমেণ্ট, এজ লিমিট মিনিমাম 18 years আৰু মেক্সিমাম 24 years। এতিয়া আমি ষ্টাইফেণ্ডটো কেনেকৈ পাম সেইটো চাওঁ আহক। ষ্টাইফেণ্ডটো আপোনালোকে কিমান টকাকৈ পাব। ষ্টাইফেণ্ড ৰেট অফ ষ্টাইফেণ্ড পেয়েবল টু এপ্ৰেণ্টিছ পাৰ মান্থ শ্বেল বি এজ প্ৰেছক্ৰাইব 1961-1973 এপ্ৰেণ্টিছ ৰুল 1992 এণ্ড এমেণ্ডমেণ্ট এণ্ড কৰ্প'ৰেট লিমিটেড। এতিয়া ইম্পৰ্টেণ্ট ডেটসমূহ চাওঁ আহক। ষ্টাৰ্টিং ডেট অফ অনলাইন, কেতিয়াৰ পৰা অনলাইন এপ্লিকেশ্যনটো আৰম্ভ হ'ব, 22 অক্টোবৰ 2021। আৰু ইয়াৰ লাষ্ট ডেটটো কেতিয়ালৈকে থাকিব আবেদনৰ সেইটো চাই লৈছোঁ আহক, 12 নৱেম্বৰ 2021। ডেট ফৰ ৰিটেন টেষ্ট, ৰিটেন টেষ্টটো কেতিয়া হ'ব, 21 নৱেম্বৰ 2021। আৰু এইটো ৰিটেন টেষ্টৰ ৰিজাল্টটো কেতিয়া ডিক্লেয়াৰ কৰা হ'ব, 4 ডিচেম্বৰ 2021। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়াৰ পৰা কেতিয়ালৈ হ'ব সেইটো দেখাইছে, সেইটো চাই লওঁ 20 ডিচেম্বৰলৈকে। ভাল লাগিলে আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে। থেংক ইউ ছ' মাছ।